Hello everyone, welcome to Chehna's Corner. আজি আপোনালোকৰ বাবে লৈ আহিছো মই নিমখীয়া ঘিলা পিঠা। খুব কম সময়ৰ ভিতৰত বনাব পৰা এটা ৰেচিপি। মই ইয়াত ব্যৱহাৰ কৰিছো বৰা চাউলৰ গুৰি 1 কাপ আৰু চাহ চামুচেৰে আধা চামুচ বেকিং পাউডাৰ। যিহেতুকে আমি নিমখীয়া পিঠা বনাম, হেহে চাহ চামুচেৰে আধা চামুচ ইয়াত আমি নিমখ এড কৰি দিছো। আৰু গোটেই মিশ্ৰণটো চামুচেৰে ভালদৰে লৰাই দিছো যাতে গোটা গোটা বান্ধি নাথাকে। পানী লৈছো 1 গিলাস। অৱশ্যে গোটেইখিনি পানী ইয়াত ব্যৱহাৰ নহয়, প্ৰয়োজন অনুসৰিহে আমি পানী ব্যৱহাৰ কৰিম। আৰু পানীখিনি অলপ অলপকৈ ঢালি গোটেই মিশ্ৰণটো ভালকৈ মঠি ল'ব লাগিব। পানীখিনি অলপ অলপকৈ ঢালিব লাগিব কাৰণ হৰকে পানী ঢালি দিলে গোটেই মিশ্ৰণটো পনীয়া হৈ যাব পাৰে। সেইকাৰণে কম কমকৈ পানী ঢালি পেনে গোটেই মিশ্ৰণটো ভালদৰে মঠি ল'ব লাগিব। পিঠা বনাবৰ বাবে আমাৰ বেটাৰটো ৰেডি হৈ গ'ল। অলপ অলপকৈ মিশ্ৰণখিনি লৈ এনেদৰে গোল কৰি আৰু সামান্য অলপ চেপেটা কৰি কৰি পিঠাখিনি বনাই ল'ম। এনেদৰে আমি গোটেই পিঠাখিনি বনাই ল'ম। গেছত এখন টাৱা বা ফ্ৰাই পেনো পাতিব পাৰে। পাতি লৈ তাত আমি কেইচামুচমান তেল এড কৰি দিম আৰু তেলখিনি অলপ গৰম হ'বলৈ এৰি দিম। তেলখিনি ভালকৈ গৰম হৈ যোৱাৰ পিছত গেছৰ ফ্লেমটো আমি ল'ত কৰি দিম আৰু গোটেইখিনি পিঠা ইয়াত এটা এটাকৈ তেলত দি দিম। এক মিনিটমান পিছত চামুচ এখনৰ সহায়ত আপোনালোকে পিঠাবোৰ এটা এটাকৈ এনেকৈ লুটিয়াই ল'ব। যিহেতুকে বৰা চাউলৰ গুৰি, সেয়েহে অলপ লাগি ধৰিছে। লুটিয়াওতে অলপ সাৱধান হ'ব যাতে পিঠাটো ভাঙি নাযায়। পিঠাখিনি মিডিয়াম ফ্লেমত ভাজিব যাতে পিঠাৰ ভিতৰখিনিও ভালদৰে সিজি যায়, যাতে ভিতৰত কেঁচা হৈ নাথাকে। খুব কম সময়ৰ ভিতৰতে পিঠাখিনি আমাৰ ৰেডি হৈ গ'ল। আপোনালোকেও ট্ৰাই কৰিব পাৰে। যদিহে আপোনালোকৰ ওচৰত সময় খুব কম, তেতিয়া এই ৰেচিপিটো আপোনালোকে ট্ৰাই কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।